বাস্তৱ জগতৰ টনি ষ্টাৰ্ক ইলন মাস্ক Merlin engines are fantastic. Thank you. Yeah. Good night. গুৰুত্বপূৰ্ণ মিটিঙৰ সময়তে ইউটিউব ভিডিঅ' চাই থাকে ইলন মাস্কে Admit that. Failure comes with a big penalty. You're fired. ভিডিঅ' কলতে এজন টুইটাৰ কৰ্মচাৰীক ৰাজহুৱাভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে মাস্কে কেইদিনমান আগতে মাস্ক বিশ্বৰ সবাতোকৈ ধনী লোক আছিল ইলন মাস্কে টুইটাৰ মুখ্য কাৰ্যালয়ত দৰ্শকক ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলৈ বাধ্য কৰে কোনো জাননী অবিহনে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ইলন মাস্কে দিন পাৰ হৈ যোৱাৰ লগে লগে মাস্কে টুইটাৰক কৰ্মচাৰীৰ বাবে কঠিন কৰ্মক্ষেত্ৰ কৰি তুলিছে মাস্কে নিজৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়ে ইলন মাস্কে টুইটাৰ মুখ্য কাৰ্যালয়ত দৰ্শকক ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলৈ বাধ্য কৰে মিটিঙৰ সময়ত ইউটিউব ভিডিঅ' চাই ইলন মাস্ক আৰু তেওঁৰ কোম্পানী চলোৱাৰ ধৰণবোৰ দিনে দিনে অদ্ভুত হৈ পৰিছে বাৰে বাৰে কোটিপতিগৰাকীক শেহতীয়াকৈ অধিগ্ৰহণ কৰা কোম্পানী টুইটাৰক কেনেদৰে চলাই আছে সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈ আহিছে এতিয়া এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে যে টুইটাৰ মুখ্য কাৰ্যালয়ত তেওঁক চাবলৈ অহা লোকসকলৰ প্ৰতি মাস্কৰ আচৰণ অদ্ভুত ধৰণৰ হ'ব পাৰে কোৱা হৈছে যে নতুন টুইটাৰ 10 জন কাৰ্যালয়ত থাকিলেও তেওঁক লগ কৰিবলৈ অহা দৰ্শকক তেওঁৰ সৈতে কথা পাতিবলৈ এঘণ্টাৰো অধিক সময় অপেক্ষা কৰিবলৈ বাধ্য কৰা হয় মাস্কক লগ কৰিবলৈ অহা দৰ্শনাৰ্থীসকলক টুইটাৰ মুখ্য কাৰ্যালয়ৰ 10ম মহলাৰ কনফাৰেন্স ৰুমত ৰৈ থাকিবলৈ বাধ্য কৰা হয় আৰু মাস্কে কোৱাৰ আগতে কথা নাপাতিবলৈ কোৱা হয় মহামাৰীৰ সময়ত তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেই প্ৰৱৰ্তন কৰা ৰিমোট ৱৰ্ক পলিচিও আঁতৰাই পেলাইছে নতুন টুইটাৰ বছে টেছলা আৰু স্পেচ এক্সৰ দৰে কৰ্মচাৰীসকলে নিয়মসমূহ মানি চলিব লাগিব আৰু যিসকলে তেনে কৰিবলৈ ইচ্ছুক নহয় তেওঁলোকক টুইটাৰৰ পৰা আঁতৰাই দিয়া হ'ব